ভিডিঅ' কল কৰিবনে এনেকৈ কথা পাতিব হেল্ল' নমস্কাৰ দাদা হয় কওক আমাৰ এপোৱামান জোখৰ মাটিত ৰুব পৰা কঠীয়া নষ্ট হৈছে এপুৰা মাটিত খেতি কৰিব পৰাকৈ কঠীয়া হয় আৰু সেই অকল কঠীয়া নিয়ে কৰিছে নে ঘৰৰ মাটি কৰিছে কঠীয়া নিয়ে কৰিছে ঘৰৰ মাটি নাই কৰা আমাৰ আহোম মানুহৰ কিমান কেইটা ঘৰ ভাঙিছে 5 ঘৰমানহে আছিলে ঘৰ থকা 5 ঘৰ হয় আৰু মানে এনেই খেতি বাতি কৰি থকা হয়তো টোটেল 14 ঘৰমান হ'ব 14 ঘৰ হয় মানে 19 ঘৰ টোটেল ন হয় খেতি বাতি 14 ঘৰৰ তহঁতৰ যেনেকৈ সেই কঠীয়াখন নিছে আৰু তেনেকৈ আৰু কিমান মাটি নিছে তেনেকৈ কচু খেতি আছিলে বেলেগে কৰি আছিলে তেনেকৈ কচু খেতি কঠীয়া এনেকৈ লোকচান অলপ হৈছে তহঁতে গোটেইবিলাকৰ ফটো তুলিছ নেকি ফটো কঠীয়াৰহে আছে মোৰ লগত বাকী নাই তোলা হোৱা নাই মোক কাইলৈ ৰাতিপুৱা তুলি দিবিচোন দেই ঠিক আছে মোৰ ফোন নম্বৰটো এতিয়া লৈ ল'বি আৰু মই ইতিমধ্যে চৰকাৰক ইতিমধ্যে কৈ দিছোঁ যে আমাৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ মাটি আৰু এই যে যিটো নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি হা আৰু কিমান ঘৰ মানুহ 5 বিঘা মাটি এটা দিম বুলি আদি কৈ আছিলে তহঁতৰ মানুহখিনিৰ মাটি যিমানখিনি গৈছে সেই মাটিখিনি দি দিম বুলি কৈ আছে মোক যিবিলাক মাটি তহঁতৰ গৈছে মুছলিম মানুহখিনিক নিদিওঁ বুলি কৈছে মই মুছলিম মানুহখিনিকো দে বুলি কৈছোঁ মুছলিম মানুহখিনিক নিদিওঁ বুলি কৈছে কিন্তু আমাৰ আহোম মানুহখিনিক দিম বুলি কৈছে হা মই লাগি আছোঁ তহঁতে ঢিলা কৰি নিদিবি কালি হা এই যে আজি কঠীয়াটো যে ঘূৰাই দিলি আকৌ পিছত ল'বি নেকি আকৌ নাই নাই মানে কি আমাকতো কঠীয়াটো ডাঙৰ কথা নহয় কঠীয়াটোতো আমাক ৰাইজেও সহায় কৰিব আমাকতো ওচৰ চুবুৰীয়াইও সহায় কৰিব কিন্তু কালি যিটো পৰিস্থিতিত আমি সন্মুখীন হ'ব লগা হ'ল সেই পৰিস্থিতিটো বেলেগ পৰিয়ালে যাতে আকৌ অনাগত দিনত যাতে সন্মুখীন হ'ব লগা নহয় আমি সেইটোৱে বিচাৰোঁ ঠিক আছে সেইটো খুব ভাল সেইটো ষ্টেণ্ডত থাকিবি তোৰ গোটেই অসমৰ মানুহে তোক আজি ধন্যবাদ দি আছে দেখিছনে হয় দেখিছোঁ যে এই কঠীয়াটো ঘূৰাই পঠিওৱাৰ কাৰণে সেইটো ষ্টেণ্ডত থাকিবি খালি হা মিনিষ্টাৰ MLA কেইটা গুচি গ'লে আকৌ এইটো হৈ নিদিবি আমাৰ আহোম মানুহকেইটা নিজৰ হেৰিয়াত থাকিবি মই যাম নেকি এদিন যাব লাগিব নেকি আহিলে ভাল পাম নিশ্চয় আহিব মই গুচি গৈ তেতিয়া মানে যিখিনি মাটি গৈছে কাৰণ মুঠতে মোক আমাৰ আহোম মানুহকেইটাৰ টোটেল মাটি কিমান গৈছে কাইলৈ ফটো চটো মাৰি টোটেল মাটি কিমান গৈছে সেই 15 ঘৰ মানুহৰ হিচাপটো মোক উলিয়াই লিখি দিব পাৰিবি নেকি কাগজ এখনত হোৱাটছএপত চেষ্টা কৰিম তেতিয়া মই সেই মাটিখিনি যিমান গৈছে সিমান মাটি ক'ৰবাত ম্যাদী মাটি দিয়াব পাৰোঁ নেকি চেষ্টা কৰিম দেই পাৰিম বুলি ভাবিছোঁ মই অলপ দেন কৰি দিলে দি দিব নেকি হা মই কালি কৈছিলোৱে কাৰোবাক কৈছোঁ তেতিয়া কৈছোঁ যে আমি দি দিম বুলি কৈছে হা তহঁতৰ যিমান কঠীয়া আনি বা বেলেগৰ কচু আনি যি হওক নামকেইটা হয়তো লিখি দিবি মোক কৰি দিম হা ঠিক আছে হ'ব